জোৎস্না যা কালি ৰাতিপুৱা যাব লাগিব বদলি যা। নমস্কাৰ, আমি মাকটেগাঁও 2 নম্বৰ গাঁওবুঢ়া। আজি আমাৰ গাঁৱত 9:30মান ৰাতি বাল্য বিবাহ হৈ আছে। তাতে আমাৰ আউটপোষ্টৰ IC ছাৰ শিৱা প্ৰসাদ কলিতা ছাৰে যাই কিনে তাতে স্পটত মানে এৰেষ্ট কৰিলে। তাৰপিছত মানে এই বাল্য বিবাহত ছোৱালী 17 বছৰ আছিল, তাৰ কাৰণে সিহঁতে এৰেষ্ট কৰিছে। কাক এৰেষ্ট কৰিলে? এই ছাইদুল ইছলাম ল'ৰাটো, তাৰপিছত এই ছোৱালীৰ খুৰা তাকে এৰেষ্ট কৰিছে। কোচবিহাৰ ডিষ্ট্ৰিক্টৰ তোবানগঞ্জ এৰিয়াৰ মানে। তাৰ লগত 2-3জনমান মানুহ আছিল। বিয়া পতাবলৈ আহিছিল। বিয়া পতা বুলি আহিছিল। স্পটতে এৰেষ্ট কৰিছে। কেছ ৰেজিষ্টাৰ হৈছে। কেছ ৰেজিষ্টাৰ অলৰেডি হৈছে।